এটা কথা আজিকালি লক্ষ্য কৰোঁ আৰু সেই কথাটোৱে মনত অকণমান দুখো দিয়ে। সেই কথাটো হৈছে যে আজিকালি যেতিয়া সৰু ল'ৰা ছোৱালীবিলাকক কওঁ যে গান এটা গোৱাচোন, এনেই মনোৰঞ্জনৰ কাৰণে যেতিয়া তেওঁলোকক কওঁ গান এটা গোৱাচোন, প্ৰায় তেনেকুৱা হৈছে, প্ৰায় তেনেকুৱা দেখিছোঁ। তেওঁলোকে তেতিয়া গান এটা গাবলৈ ক'লে তেওঁলোকে এনেকুৱা ধৰণৰ গান কিছুমান তেওঁলোকে লয় মুখত, যেনে মানে মই বেয়া বুলি কোৱা নাই, কিন্তু ধৰক নাচ মেৰি ৰাণী, তাৰপৰা চেৰেংকৈ বা তেনেকুৱা কিছুমান মানে অলপ এডাল্ট চং কিছুমান বুলিয়ে ক'ব লাগিব, তেনেকুৱা কিছুমান গান তেওঁলোকে বেছিকৈ গায়। বা তেওঁলোকে কেনেকুৱা ধৰণৰ গান ভাল পোৱা, কোনটো গান ভাল পোৱা, তোমাৰ প্ৰিয় গান এটা গোৱাচোন বুলি ক'লে তেওঁলোকে এনেকুৱা গানবিলাক গায়। কিন্তু সেই কথাবিলাকে অকণমান মনত দুখ দিয়ে। সকলোৰে কথা নাজানো, কিন্তু মোৰ মনত অকণমান তেতিয়া বেয়া এটা লাগে, কাৰণ যিটো সময়ত যিটো বয়সত আমি সেই বয়সটোত হয়তো আমাৰ চামটোৰে মানে আমাৰ চাম বা আমাৰ আগৰ যিসকল আছিলে প্ৰায়ে হয়তো আমি তেতিয়া ভূপেন হাজৰিকাৰ গান, আৰু আমি প্ৰথমে গান গাবলৈ লওঁতেই চাগে আমি ৰৈ ৰৈ কেতেকী বিনাওৱে বা আকৌ মানুহে মানুহৰ বাবে, তেনেকুৱা ধৰণৰ গানবিলাক শুনিহে আমি আচলতে ডাঙৰ হৈছোঁ, বা তাৰ পাছতহে আমি বাকীখিনি গান আমি শুনিবলৈ লৈছোঁ। কিন্তু প্ৰথমতে আমি সেইবিলাক গানেই শুনিছিলোঁ। কিন্তু এতিয়া আমি শদিয়ালৈ যাওঁ, আমি তেনেকুৱা সেইবিলাক গানেই শুনিছিলোঁ, তেনেকুৱা গান গায়ে ডাঙৰ হৈছিলোঁ। বা আমাক শুৱাওঁতেও আমাৰে মইনা শুবয়ে বাদেও মোৰ এতিয়া মনত আছে আমাৰ মামাহঁতে আমাক বিস্তীৰ্ণ পাৰৰে সেইখিনি তেনেকে আমাক মানে গাই আমাক ডাঙৰ কৰিছিল। কিন্তু এতিয়া নিশ্চয়কৈ নতুন সময়, নতুন সকলোখিনিয়ে নতুন, আৰু এতিয়াৰ যিটো চাম উঠি আহিছে সেই চামটোৱে তেওঁলোক যথেষ্ট এডভান্স, আমাতকৈ বহুত এডভান্স, সেইটো নিশ্চয়কৈ হয়। কিন্তু আচলতে এই বয়সটোত একদম সেই যিটো সৰু সৰু বয়স ন, তেওঁলোকক আচলতে মই ভাবোঁ এইখিনি এনেকুৱা ধৰণৰ গানবিলাকৰ লগত তেওঁলোকক মানে চিনাকি কৰোৱাতকৈ, আৰু সেইটো আচলতে ভুল বুলি মই নকওঁ, কাৰণ অহৰহ শুনিয়ে থাকে। আজিকালি ইনষ্টাগ্ৰামত ৰীল এটা বনোৱাটো, কিবা এটা বনোৱাটো সেই অকণমানিৰ পৰাই তেওঁলোকে শিকে। গতিকে আৰু অহৰহ সেইবিলাক চাই থকা হয় কাৰণে অহৰহ দেখি থাকে, শুনি থাকে, সেইটো কাৰণে তেওঁলোকৰ মানে খুব বেছি চিনাকি এইবিলাক গান। কিন্তু তথাপিতো মই ভাবোঁ অভিভাৱক হিচাপে হওক বা আমি যিসকল ডাঙৰখিনি আছোঁ তেওঁলোকতকৈ, গতিকে মই ভাবোঁ আমাৰ এইটো এটা দায়িত্ব যে আমি তেওঁলোকক প্ৰথমতে ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, অন্ততঃ তেওঁলোকৰ লগত তেওঁলোকক আমি চিনাকি কৰাব পাৰোঁ, তেওঁলোকৰ গানখিনিৰ লগত আমি চিনাকি কৰাব পাৰোঁ, যিসকলক আমি মহান শিল্পী বুলি আমি যিসকলক কওঁ ন। গতিকে তেওঁলোকৰ লগত প্ৰথমতে আচলতে চিনাকি কৰাব লাগে, সেইটো মই ভাবোঁ। নহ'লে এতিয়া দেখিছোঁ যে তেওঁলোকে ভূপেন হাজৰিকাৰ নামটো শুনিছে, কিন্তু তেওঁৰ গানখিনি যদি মই এটা গায়ো দিওঁ তেতিয়াহ'লে মানে না ইমান গম নাপায়, ক'ৰবাত শুনিছোঁ নেকি বা ইমান মানে সেইটো গম নাপায়। গতিকে সেইটো হ'ব নালাগে, কাৰণ আমি যি সময়ত সেইখিনি গান গায়ে আমি ডাঙৰ হৈছোঁ, আৰু এতিয়া যিমান আধুনিকত্ব নাহক লাগিলে, যিমান নতুন সময়ে নাহক লাগিলে, কিন্তু সেই বস্তুখিনি আচলতে মানে বয়স হিচাপে, বয়স অনুপাতে সকলো হৈ থাকিব লাগে, মই তেনেকৈ ভাবোঁ।